নমস্কাৰ পুনৰবাৰ স্বাগতম জনাইছো আপোনাক অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত যি ৩২,০০০ৰো অধিক নতুন পদ ওলাব তাৰ লিখিত পৰীক্ষাৰ বাবে আজি কেইটামান অতি প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ লৈ আহিছো। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে সংবিধান সভাৰ প্ৰথমখন বৈঠক কেতিয়া গঠন হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯৪৬ চনত। ১৯৪৬ চনত সংবিধান সভাৰ প্ৰথমখন বৈঠক গঠন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ভাৰত চৰকাৰ আইন কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ১৯৩৫ চনত ভাৰত চৰকাৰ আইন গঠন কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন কিমান চনত গৃহীত হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯৪৬ চনৰ ৯ ডিচেম্বৰত। নেক্সট প্ৰশ্নটো হৈছে স্বাধীনতা পুনৰুদ্ধাৰ শেষ ৰণ কি? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। নেক্সট প্ৰশ্নটো হৈছে নামদাং শিলৰ সাঁকো নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰসিংহ। নেক্সট প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কিমান চনত বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হৈছে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ১৯৮৫ চনত। নেক্সট প্ৰশ্নটো হৈছে অসমৰ সৰ্বাধিক ৰেচন উৎপাদনকাৰী জিলাখন হ'ল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডিব্ৰুগড়। নেক্সট প্ৰশ্নটো হৈছে চকৰিফেটি বুৰঞ্জীৰ লেখক কোন? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি। নেক্সট প্ৰশ্নটো হৈছে শংকৰদেৱে সংস্কৃত ভাষাত ৰচনা কৰা একমাত্ৰ গ্ৰন্থখন কি আছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভক্তি ৰত্নাকাৰ। শেষৰ প্ৰশ্নটো হৈছে ভক্তি ৰত্নাৱলী গ্ৰন্থখন কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শংকৰদেৱ।